নমস্কাৰ বন্ধুসকল, আমি এতিয়া বৰ্তমান আহি আছোঁ ঢকুৱাখানা। তাৰপৰা এয়া আমাৰ দাদা হয়, আমাৰ দেউতা মমায়েকৰ পিতেক। তাৰপিছত এইটো মই মাহী ল'ৰাজন দেখিছে, ভিডিঅ' দিছোঁ আগতে, আহিছে আগত ভাইটি হয়। এইটো আহি আছোঁ আমি এনেকৈ ঢকুৱাখানালৈ বুলি। কালি আমাৰ ঘৰলৈ আহিছিলে দাদাৰ মানে ল'ৰাটো, দাদা গুৱাহাটীত থাকে। তাৰপিছত দাদাৰ ল'ৰাটো মানে হেৰি আছে, আপোনাৰ কি আছিলে, চোৱাকণ আছে। তাকে আমাৰ ঘৰলৈ আহিলে মাতিবলৈ বুলি তাৰপিছত মোক লগ ধৰিলে, আহিলোঁ। আহি আছোঁ এই বৰ্তমান লালুকৰ পৰা ওলাইছোঁ জাষ্ট। তাৰপিছত সেইটো কাৰণে ভিডিঅ' এটা বনাইছোঁ, ভিডিঅ' পাই থাকিব আপোনালোকে। এতিয়া চব ৰঙা নদী পাইছোঁহি। ৰঙা নদীৰ ওচৰত 4 লেন লিখিয়াই হয়, 4 লেন বুলিয়ে ক'ব পাৰি। ব্ৰিজ দুখন আছে, আগত এখন বেয়া হৈছিলে কাৰণে বনাইছিলে, আগৰ এখন এখন এইখন চব নদীখন, এইখন ট্ৰেইনালি, এইখন নাইট চুপাৰ এখন ৰাখি থৈছে, ট্ৰানজিট। এতিয়া গৈ 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 লাহে লাহে পাম। এতিয়া মই দুৰ্গা মন্দিৰ পাব হৈছোঁ আৰু জাষ্ট এই টাৰ্ণিংটো সাৰি বঢ়িয়া লাগিছে ন এই জেগাটো, হয় নাই বাৰু? এয়া হ'ল দুৰ্গা মন্দিৰ। জয় দুৰ্গা মা ৰক্ষা কৰিবা। বাইপাছ আৰু এতিয়া আমাৰ নতুনকৈ বাইপাছ এটা বনি আছে লখিমপুৰত। লখিমপুৰখিনিয়েতো জানে আৰু বাকীবিলাকেতো গম নাপায় চাগে। নতুনকৈ বনি আছে, কিন্তু ইফালৰখিনি প্ৰায় হৈ গ'ল। ইয়াতে মানে ট্ৰেইনালিৰ ব্ৰিজখন হোৱা নাই, মানে আপোনাৰ অভাৰ ব্ৰিজখন। এইফালে এইটো বাইপাছ যোৱা ৰাস্তা লেফ্ট ছাইডে। এতিয়া আমি বাইপাছ নাযাওঁ, এইফালে ডাইৰেক্ট টাউন হৈ যাম, ব্ৰিজখন বনা নাই কাৰণে। এই গণেশ মন্দিৰ পাইছোঁ এতিয়া। এয়া গণেশ মন্দিৰ হয়, গণেশ মন্দিৰ আমাৰ। জয় গণেশ বাবা, জয় হওক। এতিয়া টাউন পামগৈ আৰু এতিয়া হাতীলং পাইছোঁ টাউন, লখিমপুৰ টাউন পাইছোঁ। সেয়া টাউনৰ মাজত আছোঁ, ডেইলি মাৰ্কেট এখন আহাৰ ফাৰ্ষ্ট এখন নেদেখাব দেখালোঁ। লখিমপুৰ টাউনৰ আজিকালি ট্ৰেফিক ৰুলবিলাক এতিয়া ছিষ্টেমটো আকৌ চেঞ্জ কৰি দিলে। আগত আমাৰ গহপুৰ ফালে ওলাই যাবলৈ হ'লে এইটো ৰাস্তা দি ওলাব লাগে, আজিকালি আকৌ এইফালে সোমাব দিয়ে। মানে চিধা ৰাস্তাটো আজিকালি ইফালৰ পৰা অহাখিনি ডাইৰেক্ট সেইপিনে আহিব পাৰি। চেঞ্জ মানে অহাটো যোৱা হৈছে, যোৱাটো অহা হৈছে ন। এতিয়া ছিষ্টেমটো ভাল কৰিছে কিন্তু চাবলৈ গ'লে, ভালেই হৈছে, হয় নহয়? এইটো লেফ্ট ছাইড পৰে না, নিজৰ মানে ৰোড ছাইডটো এতিয়া বহুত ভাল হৈছে। এইটো STC কাউণ্টাৰ হয় আমাৰ লখিমপুৰৰ। এইটো এই ভিতৰত আছে চিধা ন, এইটো চিধা গ'লে হ'ল। এখন লখিমপুৰ কোৰ্টখন হয়। ভোলানাথ তেজপুৰ যাব, তেজপুৰ এইকেইটা দি দিলে এইবাৰ ন। সোৱণশিৰি ব্ৰিজ ভিডিঅ'টো আজি সোৱণশিৰি দলঙৰ ওপৰতে সামৰণি মাৰিলোঁ।
আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব, তেতিয়া আপোনালোকে নতুন নতুন ভিডিঅ' পাই থাকিব। নমস্কাৰ।